হেল্ল' ৰাইজ, বিহু কেনে গ'ল? আজি ঠাণ্ডা বতৰ, জুই ফুৰোৱা কাম। আজি আমি চুঙা খাম। একচুৱেলি চুঙা নহয়, মানে মোৰ ভুল হ'ল। চুঙা মানে চুঙাত মাংসটো ভৰাই জুইত পুৰি খাম। আমি কেনেকৈনো বনাই চাওঁচোন আহক। নজনাখিনিয়ে উঠি নাযাব, জনাখিনি বাৰু একো নাই। তাৰ কাৰণে কেইটামান বস্তু লাগিব। মাংস আচলতে হাঁহ মাংস বা গাহৰি হ'লে ভাল হয়। গাহৰিটো বইল কৰি ল'ব লাগে। তো হাঁহ আজি নাপালোঁ, ঠাণ্ডা বতৰ চবেই লৈ গ'ল, ব্ৰইলাৰকে আনিলোঁ, উপায় নাই। তাৰপিছত অকণমান আদা আৰু নহৰু আৰু পিঁয়াজ, মছলা অকণমান, তেল অকণমান দিব, কিমান দিব লাগে দেখাই দিম। আৰু নহৰু লাগিব, আৰু লগতে চুঙা এটা লাগিব। চুঙাটো মই কেইবাদিনো আগতে কাটি থোৱা, সেইকাৰণে অকণমান শুকালে, হ'লেও একো নাই। আৰু এটা বস্তু দৰকাৰ হ'ব, চুঙাটোৰ সোপা দিবলৈ অলপ লেৰেলাই লোৱা কলপাত, জুইত লেৰেলাই ল'ব লাগে। এতিয়া প্ৰথমতে মাংসখিনি এই বস্তুখিনি দি পেলাই অলপ মঠিব লাগিব। মাংস অনুপাতে পিঁয়াজ আৰু নহৰু, আদা দিব, বেছি নালাগে। বেছি আদা নহৰু দিলে গোন্ধাই থাকিব। খাই যদি জলকীয়াও দিব পাৰে। আমি জলকীয়া খাওঁ যদিও আমাৰ পোৱালি এটা আছে, পোৱালিটোৰ কাৰণে অকণমান দিগদাৰ হয়। তেল অকণমান দিব, তেল এনেও মাংসৰ পৰা ওলাবই, অকণমান, ইমানকণ তেল দিলে যথেষ্ট। মছলাও অকণমান, এনেই নহৰু গোন্ধটো যাবলৈ। ধনিয়া দিব পাৰে, ধনিয়া আনিবলৈ নহ'ল, বাৰীতে আছে, ৰাতিখন নাযাওঁ আৰু। এতিয়া খুব মঠিব, লগতে নিমখ দিবলৈ নাপাহৰিব। মঠি হৈ গ'ল, এতিয়া চুঙাত ভৰাব লাগে। আচলতে চামুচে নভৰালেও হয়, ঠাণ্ডা বতৰ হাত ধুবলৈ মন নাই বাৰে প্ৰতি, সেইকাৰণে চামুচে ভৰাইছোঁ আৰু। চুঙাটো অলপ ঠেকেচি দিব লাগিব, নহ'লে মাংসখিনি ওপৰতে থাকিব, একেবাৰে তলি পাবগৈ লাগিব, ইয়াত পাবগৈ লাগিব, নহ'লে নিসিজিব। চুঙাত ভৰাই হৈ গ'ল, এতিয়া কলপাতে সোপা দিব লাগে। সোপাটো এনেকৈ দিব যাতে বাহিৰৰ পৰা হাৱা ভিতৰত নোসোমায় আৰু ভিতৰৰ হাৱাখিনিও বাহিৰলৈ ওলাই নাহে, তাৰমানে বস্তুটো ভাপত সিজিব। এইটো চুঙা সোপা দিয়া হৈ গ'ল, এতিয়া জুইত দি দিব এনেকৈ। প্ৰথমতে ওপৰডোখৰ পৰিলেও হ'ব, একো নাই, পিছত লাহেকৈ তলডোখৰ দিব। খালি জুইকুৰা ডগমগীয়া জুই হ'ব লাগিব, তেতিয়া ভালকৈ সিজে, নহ'লে সৰু জুইত কাম নাই, পাতলীয়া জুইত কাম নাই, নহ'লে জুইত পুৰি যাব। একেডোখৰকৈ জুইত ভৰাই নথ'ব, অলপ ইফাল সিফাল কৰিব, মাজে মাজে তলটো দিব, মাজে মাজে ওপৰটো। যিমানলৈকে মাংস আছে সিমানলৈকে অনুমান চাই ল'ব, যিমানলৈকে মাংস আছে সিমানলৈকে জুইত দিব। আমি এতিয়া বৰ্তমান তলটো দিছোঁ। এনেকৈ জুইত পুৰি থাকিব, পুৰি যেতিয়া মাজতে শেষলৈ অলপ চুঙাটো অলপ পুৰিব, মানে চুঙাটোত জুই লাগিব, তেতিয়া সোপাটো খুলি বাতি এটা লৈ পেলাই অকণমান হেলনীয়া কৰি দিব, তাত থকা পানীখিনি ওলাই আহিব। মাংসত যিহেতু পানী থাকে, সেই পানীখিনি ওলাই আহিব। সেই পানীখিনি থাকিলে পিছত মাংসটো শুকান হৈ নাযায়, খাবলৈ অলপ বেয়া লাগে। সেই পানীখিনি পেলাই দিব পাৰে বা চুপ হিচাপে খাবও পাৰে, একো নাই। কিন্তু সেই পানীখিনি উলিয়াই দিব, উলিয়াই পেলাই আকৌ অকণমান সময় 3-4 মিনিটমান সময় জুইত দি দিব,
সোপাটো দি জুইত দি দিব। সোপাটোত যদি টান হয় তেতিয়াহে মাংস সিজিব। সোপাত টান নহ'লে ভিতৰৰ ভাপটো ওলাই গৈ থাকিব আৰু মাংস সহজে নিসিজে। তেতিয়া সহজে মানে সোনকালে নিসিজে, তেতিয়া বহুত সময় লাগিব। এনেইতো এইটো চুঙা সাধাৰণতে 10 মিনিটৰ পৰা 15 মিনিটৰ সময়ত সিজি যায়, খাব পৰা হয়। কিন্তু যদি হাৱাটো ওলাই গৈ থাকে আপোনাৰ 45 মিনিটমান সময়ত লাগিব। গতিকে সোপাটো টানকৈ দিয়াই ভাল। এয়া দেখিছেনে, চুঙাটো অলপ জুই লাগিছিলে। ঠিক আছে, আকৌ দেখাইছোঁ, নুমাই গ'ল। চাওক, চুঙাটোত অলপ জুই লাগিছে। এনেকুৱা জুই লাগোঁতেই চুঙাটো জুইৰ পৰা উলিয়াই আনি সোপাটো খুলি তাত থকা পানীখিনি বাতি এটাত উলিয়াই দিব। মই এহাতেৰে দেখুৱাবলৈ দিগদাৰ হৈছে অলপ, গতিকে মই পানী ওলোৱাটো নেদেখুৱাওঁ। এয়া চাওক, পানীখিনি উলিয়াই দিলোঁ। বেছি নোলায়, যিমান মাংস দিয়ে সেইটো পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত আকৌ সোপাটো দি বন্ধ কৰি আকৌ জুইত দি দিলোঁ। এতিয়া জুই নিদিলেও হয়, অঙঠা অকণমান থাকিলেই হ'ব। মানে ভিতৰৰ মাংসখিনি তিতি আছিলেতো, এইখিনি অলপ শুকাব লাগে। একেবাৰে শুকাবও নালাগে। এনেকৈ 3-4 মিনিট নালাগে, 2 মিনিটমান হ'লেও হ'ব। 2 মিনিটমান থৈ বাহিৰত জুইৰ পৰা উলিয়াই দিব। অকণমান ঠাণ্ডা হ'লে চুঙাটো ফালি বা লুটিয়াই লৈ মাংসখিনি থাল এখন বা বাতি এটাত উলিয়াই লৈ খাব পাৰে। খাই চাবচোন, কেনেকুৱা পালে জনাব। হাঁহ মাংস হ'লে বেছি ভাল। কোমল অংশ ল'ব, হাড় নথকা, আৰু চুঙাটো কুমলীয়া বাঁহৰ ল'ব। কুমলীয়া জাতি বাঁহৰ, বুঢ়া বাঁহৰ নহ'ব, সোনকালে পুৰি যাব আৰু ভালো নহয় খাবলৈ। আচলতে চুঙা চাউল যেনেকৈ পুৰে তেনেকেই, মাংসটো অলপ বেলেগ। আৰু এইখিনি এতিয়া আপোনালোকে চুপ হিচাপে খাব পাৰে, বা মাংস বনালে মাংস যদি জোল বনায় তাতে দি পেলাই দি দিব পাৰে, একো নাই। এইখিনি নিমখ অকণমান দি খাই চাম বাৰু কেনেকুৱা লাগে, কম পিছত। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই ক'ব। আগলৈও এনেকুৱা আৰু ভিডিঅ' আনি থাকিম। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, টাটা, বাই বাই। ৰ'ব, নাযাব। মইতো মাংসখিনি আপোনালোকক দেখাবলৈ নহ'ল, কেনেকুৱা হ'ল, কেনেকুৱা সিজিলে। এতিয়া আমি মাংসখিনি উলিয়াম। গৰম হৈছে, হাতখন পুৰিছে। কাপোৰ এখনে ধৰি লৈছোঁ, বাতি এটাত চুঙাটো লুটিয়াই দিয়ক। এনেকৈ থেকেচি দিয়ক, ওলাই নাহে ফটককৈ। এয়া অলপ ওলাইছে, একেবাৰে গোটেইখিনি ওলাই নাহে। গোটেইখিনি ওলাবলৈ চুঙাটো কাটিব লাগিব। দেখিছে নাই দেখা নাজানো, এহাতেৰে কৰিবলগীয়া হৈছে। মোবাইলটো ষ্টেণ্ড কৰি লৈছোঁ এঠাইত। গোটেইখিনি নাই ওলোৱা, অলপ ওলাইছে। কালাৰটো এনেকুৱাই হৈ থাকিব, যিহেতু আমি হালধি দিয়া নাই আৰু পানীখিনি সম্পূৰ্ণ নুশুকালে যদিও একো নাই। আকৌ পানী ওলাই গ'ল, আচলতে শুকাইছিলে, আকৌ পানী ওলাই গ'ল। এনেকুৱাই হয় মাংসৰ ৰংটো। হালধি যদি দিয়ে অলপ হেৰি হ'ব, কিন্তু হালধি গোন্ধাই থাকিবৰ কাৰণে আমি হালধি নিদিওঁ একচুৱেলি। লগত ধনিয়া দিব পাৰে বা বেলেগ ফুড কালাৰ দিব পাৰে, কিন্তু এইবিলাক নিদিয়াটোৱেই ভাল, যিহেতু এইখিনি অসমীয়া পৰম্পৰাগত খাদ্য। কৃত্ৰিম বস্তু মিক্স নকৰাই ভাল। গতিকে এইখিনিকে দেখাইছোঁ, একেবাৰে ওচৰৰ পৰা দেখাইছোঁ মই। সিজিলে, ৰং নাই কাৰণে আচলতে কালাৰটো ঢেলা হৈছে। আৰু এটা কথা, ব্ৰইলাৰ কাৰণে এনেকুৱা হৈছে। ব্ৰইলাৰ নাখাব পৰাপক্ষত, হাঁহেই খাব। তো হাঁহ আজি পাবলৈ নাই, সেইকাৰণে দুখিত। হাঁহৰ মাংস দেখুৱাব নোৱাৰিলোঁ। হাঁহৰ মাংস একদম ধুনীয়া ৰঙা, অলপ ক'লা নিচিনা হয়, ৰঙাও নহয়, ক'লা হৈ যায়। সেইখিনিকে দেখালোঁ। খাবলৈতো বাৰু ভাল হ'বই, ব্ৰইলাৰ হ'লেও খাবলৈ ভাল হয়, একো নাই। ঠিক
ঠিক আছে, এতিয়া যাব পাৰে। আগৰবাৰ ৰখালোঁ, এইবাৰ যাব পাৰে। এইবাৰ আৰু ক'বলগীয়া নাই। ঠিক আছে, বাই বাই।